Hey dosto, welcome to my YouTube channel Sanidul is blog pumper video. ভিডিঅ লৈ আমি আহিছোঁ। এই গৰুৱে ঘাঁহ খাই আছে, আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে বুজাবলৈ জুম কৰি কিনে দেখাই দি আছোঁ। সৌখন হৈছে ইণ্ডাষ্ট্ৰী, তাতে কিবা কিবি বনাই থাকে সদায়। আমি তাতে যাম আৰু আপোনালোকে অলপ আগতে এটা কথা কৈছিলোঁ যে হাতী ইয়াতে ওলাই থাকে সদায়, আমি চাম। যাতে যাই আছোঁ তাতে হাতী নাদা দেখা পাইছোঁ, তাতে যাই আছোঁ। আপোনালোকে চাই থাকিব। যাই আছোঁ, এই পাহাৰৰ পৰা নামি আছোঁ আমি। সৌখন আৰু এটা পাহাৰ আছে আমাৰ সন্মুখত, আপোনালোকে চাই থাকিব। সেই যা আমি আহিছোঁ ব্লগ আমি আহিছোঁ। ইমান ধুনীয়া পৰিৱেশ আমি আহিছোঁ। আপোনালোকে চাব শুন, ইয়াতে হাতী নাদা আপোনালোকে দেখাম বুলি কৈছিলোঁ। ইয়াতে দেখা পাইছোঁ এইখন হাতী নাদা আমি দেখিব পাইছোঁ। এইখন দেখা পাইছে আপোনালোকে, দেখাই দি আছোঁ ধুনীয়া কৰি। এইয়া আমি যাই আছোঁ পাহাৰে পিনে। এইয়া ইমান ধুনীয়া হাগিছে। আমি যাই আছোঁ তাতে, এইয়া পাহাৰে পিনে যাই আছোঁ। আপোনালোকে চাব ইমান জংঘল, সেইয়া ইমান হাগি থাকে। ইয়াতে পানী আছে, ইমান মানুহে খেতি কৰি থাকে ইয়াতে। এইয়া পানী আমি দেখাই দি আছোঁ। হাত ধুই আছোঁ, আমি হাত ধুই আছোঁ। আপোনালোকে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। সেইখন হৈছে আমাৰ নানা ভিডিঅ' বনাই আছে, ইউটিউবাৰ হয়। এইটো তাৰ চেনেলৰ ছাবস্ক্ৰাইব আছে 1900 ছাবস্ক্ৰাইব হৈছে। এইয়া ইয়াতে দেখা পাব কিমান ধুনীয়া। এইটো কি বুলি কয় আপোনালোকে ক'ব, এইটো ফুলৰ দেখা পাইছে। এই ঝুম কৰি কিনে দেখাই দি আছোঁ। ইয়াতে বহুত বেছি সদায় হৈ থাকে, আমি আহোঁ ঘূৰিবলৈ। আপোনালোকে দেখাই দি আছোঁ। এইয়া দেখা পাইছে। ইয়াতে ডাঙৰ মাছ আছে। ইয়াতে বৰালি, ৰৌ আৰু পুঠি মাছ মানুহে মাৰি থাকে, জালৰে পৰা মাৰি থাকে। ইয়াতে ভিডিঅ' বনাই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে চাব। আৰু এইটো আমাৰ আংকেল হয়, ইয়াতে আহিছে। আপোনালোকে চাব, আমি যাই আছোঁ তাতে পাহাৰৰ পিনে যাই আছোঁ। আপোনালোকে চাব, আমি দেখাই দি আছোঁ। তাতে যাই আছোঁ, অলপ ৰখিব। ইয়াতে ভয় লগা কথা, আমি ইয়াতে আহিছোঁ যে ইয়াতে হাতী ওলাই থাকে। আপোনালোকৰ কাৰণে আমি আপোনালোকক দেখাবলৈ কাৰণে আপোনালোকক আমি দেখাই দি আছোঁ। ইয়াতে হাতী ওলাই থাকে সদায়, আমি আপোনালোকে চাই থাকিব। আমি ইয়াতে বোলে মানুহে কিমান দুজন মানুহে আহিছে, হাতী ওলাইছে বোলে, তাতে যাই আছোঁ আমি আপোনালোকক দেখাবলৈ যাই আছোঁ। এইটো পাহাৰত হাতী আহিছে বুলিয়ে কৈছে, একজন আহিছে। আমি যাই আছোঁ। আপোনালোকে চাই থাকিব। ইমান ধুনীয়া পৰিৱেশ। আমি ইমান গছ। হে দোস্ত, আপোনালোকক দেখাই দি আছোঁ ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আমাৰ আগলৈ যাই আছোঁ, আমি ব্লগ আৰম্ভ কৰোঁ। এতিয়া যাই আছোঁ পাহাৰৰ পিনে যাই আছোঁ। আপোনালোকে চাব। কোনটো জানি ৰাস্তা আছিলে মই নাজানো। মই যাই আছোঁ, চাব। মই দেখাই দি আছোঁ ক'ত যাই আছোঁ, আমি দেখাই দি আছোঁ আপোনালোকক। বন্ধুসকল আপোনালোকে চাই থাকিব। সেই দোস্তসকল আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে চাব। আমি যাই আছোঁ সৌখন পাহাৰৰ মাজত, আমি উঠি আছোঁ এতিয়া। আপোনালোকক কিবা খাবলৈ লৈ আনিছোঁ। ইফালে
এই মোনাটোৰ ভিতৰত আছে আমি বাহিৰ কৰি অলপ পিছতে দেখাই দি আছোঁ আপোনালোকে চাই থাকিব আমাৰ ব্লগৰ পৰা আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নিউ ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ধুনীয়া ভিডিঅ' আপলোড কৰিম আপোনালোকৰ কাৰণে আপোনালোকে চাই থাকিব ইমান এইটো ডিষ্ট্ৰিক্ট হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ডিমাপুৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হয় এইটো নাল মাটি দেখা পাইছে না ইমান শক্ত সেইবিলাক মাটি ইমান শক্ত ইয়াতে 4 লাইন ৰাস্তা হৈ আছে আপোনালোকক দেখাই দি আছোঁ 4 লাইন ৰাস্তা হৈ আছে এতিয়া আমি যাই আছোঁ ৰাস্তাৰ মাজেৰেদি সৌখন এইখন ব্ৰিজ হৈ আছে মানুহ আহি আছে সৌখন ব্ৰিজ হৈ আছে গাড়ীয়ে কাম কৰি আছে দেখাই দি আছোঁ চাব আমি পাহাৰৰ মাজেদি যাই আছোঁ হে দোস্ত আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভাল লাগিলে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰি কিনে জনাব কেনেকুৱা হৈছে ভিডিঅ'টো এইয়া দেখা পাইছে ইমান ধুনীয়া 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 আপোনালোকক দেখাই দি আছোঁ কি আনিছোঁ আমি খাবলৈ সেইখন মোনা 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 অলপ ৰখিব যিবাৰ ৰস নোলা সেইটো হৈছে মেগী 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 আনিছোঁ এইটো আৰু কিবা কিবি আনিছোঁ এইটো পানী হয় আৰু কিবা আনিছোঁ আমি দেখাই দি আছোঁ অলপ পিছত এই দোস্তসকল দেখক কি কৰি আছে আমি কি খাবলৈ আনিছিলোঁ আপোনালোকক দেখাই দি আছোঁ এইটো পানী হৈছে এইটো হাফ লিটাৰে আনিছোঁ ইয়াতে একো বস্তু পোৱা নাযায় আমি 12টা বজাত খাই আহিছিলোঁ ঘৰৰ পৰা আমি ইয়াতে একটা মেগী কিনিছিলোঁ 3টামান 15 টকা লৈছে আৰু কিবা কিবিও লৈছে ইয়াতে পানী খাই আছে আমাৰ নানাই পানী খাই আছে আপোনালোকক দেখাই দি আছোঁ মই ভিডিঅ' কৰি আছোঁ মোক দেখা নাপাব অলপ মই আপোনালোকক ভালকৈ কেনে দেখাই দি আছোঁ এইয়া মোৰ চুৰ কাটিংটো দেখিব খাবলৈ কেনে কিমান শক্তি হৈছে এতিয়া ভাল লাগিলে লাইক কৰি দিব ভাল লাগিলে আপোনালোকে লাইক কৰিব এটা কমেণ্ট কৰি কেনে জনাই দিব মুছটো কেনেকুৱা লাগিলে কমেণ্ট বক্সটো লিখি দিব তাক